নমস্কাৰ ছাত্ৰ বন্ধুসকল, আজি আমি নতুন পাঠ এটা পঢ়িম। পাঠটো হৈছে বসতি। বসতি বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব বসতি কি। আচলতে বসতি হৈছে মানুহে জীৱন নিৰ্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ী বা অস্থায়ী ঠাই। ইয়াৰ লগে লগে আমি জানিব লাগিব বসতি ভূগোলনো কি। আচলতে ভূগোলৰ যি শাখাত মানুহৰ বসতিৰ বিস্তাৰ আৰু ইয়াৰ লগত জড়িত প্ৰাকৃতিক, সাংস্কৃতিক আৰু অৰ্থ-সামাজিক কাৰকবোৰৰ অধ্যয়ন কৰা বিষয়টোকে বসতি ভূগোল বুলি কোৱা হয়। পৃথিৱীৰ বিখ্যাত ভূগোলবিদ কাৰ্ল ৰিটাৰক বসতি ভূগোলৰ জন্মদাতা বুলি কোৱা হয়। বাসস্থান হৈছে মানুহৰ মৌলিক প্ৰয়োজন। এটা বাসস্থানত বসবাস কৰা জনসংখ্যাৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি বসতিক দুই ভাগত ভাগ কৰা হৈছে: গ্ৰাম্য বসতি আৰু পৌৰ বসতি। গ্ৰাম্য বসতি অৰ্থাৎ গাঁৱৰ যি বসতি। গাঁৱৰ বেছিভাগ মানুহেই কৃষিৰ লগত জড়িত। কৃষিৰ উপৰিও কিছুসংখ্যক লোকে পশুপালন বা আন প্ৰাথমিক বৃত্তিৰ লগত জড়িত থকা দেখা যায়। পৌৰ বসতি অৰ্থাৎ নগৰৰ যি বসতি। নগৰৰ জনসাধাৰণৰ জীৱিকা সাধাৰণতে চাকৰি, উদ্যোগ, শিল্প উদ্যোগৰ বনুৱাসকল এই আটাইখিনিয়েই পৌৰ বসতিৰ ভিতৰতে অন্তৰ্গত। আনহাতে আৰ্হি বা আকাৰৰ অনুসৰি বসতিক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা হৈছে: কেন্দ্ৰীভূত বসতি আৰু বিৰল বসতি। কেন্দ্ৰীভূত বসতি অৰ্থাৎ যেতিয়া কোনো ভূ-অৱয়ব, ভৌগোলিক অৱস্থান আৰু অৱস্থিতিৰ ওপৰত কেন্দ্ৰ কৰি মানুহে কোনো অঞ্চলত থোপ খাই বসতি স্থাপন কৰে। এনে বসতিকে সাধাৰণতে কেন্দ্ৰীভূত বসতি বুলি কোৱা হয়। বিৰল বসতি পাৰ্বত্য অঞ্চল বা প্ৰতিকূল জলবায়ুৰ অন্তৰ্গত অঞ্চলত জনসংখ্যা হেৰেঙা হোৱা দেখা যায়। এনেদৰে থোপ খাই নাথাকি হেৰেঙাকৈ বসতি স্থাপন কৰা বসতিকে পাতল বা বিৰল বসতি বুলি কোৱা হয়। আজিৰ পাঠত আমি বিশেষকৈ কেন্দ্ৰীভূত বসতিৰ ওপৰত পঢ়িম। কেন্দ্ৰীভূত বসতি 5 প্ৰকাৰৰ: আয়তক্ষেত্ৰাকাৰ বসতি, ৰৈখিক বসতি, বৃত্তাকাৰ বসতি, তৰাৰূপী বসতি আৰু ত্ৰিভুজাকাৰ বসতি। আহাচোন ছাত্ৰ বন্ধুসকল, আমি জানি লওঁ এই 5 প্ৰকাৰৰ বসতিনো কেনেকুৱা ধৰণৰ। প্ৰথমে আহিছোঁ আয়তক্ষেত্ৰাকাৰ বসতি বা আয়তাকাৰ বসতি। আয়তাকাৰ বসতি অনুকূল ভূ-অৱয়ব তথা বহল সাৰুৱা ভূমিতহে গঢ়ি উঠে। আয়তক্ষেত্ৰাকাৰ বসতিৰ ৰাস্তাবোৰ পোন হয় আৰু ইটোৱে সিটোক কটাকটি কৰি সমকোণৰ সৃষ্টি কৰে। সাধাৰণতে আয়তক্ষেত্ৰাকাৰ বসতি সুপৰিকল্পিত চহৰসমূহত দেখিবলৈ পোৱা যায়। চিত্ৰত দেখুওৱা এই বসতি হৈছে ৰৈখিক বসতি। এনে বসতি ৰাস্তা, নদী, জলসিঞ্চনৰ নলা আদিৰ কাষে কাষে বসতি স্থাপন কৰে। সেইকাৰণেই এনে বসতিক ৰৈখিক বসতি বুলি কোৱা হয়। ৰৈখিক বসতি ভূ-প্ৰকৃতি আৰু
পানীৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠে। এইটো হৈছে বৃত্তাকাৰ বসতি। মানুহে যেতিয়া বিল, ডাঙৰ পুখুৰী নাইবা হ্ৰদ আদিৰ কেউকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰে, তেনে বসতিকে বৃত্তাকাৰ বসতি বুলি কোৱা হয়। এনে বসতি পানীক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠে আৰু এনে অঞ্চলৰ মানুহৰ জীৱিকা মীন পালন হোৱা দেখা যায়। চিত্ৰত দেখুওৱা এই বসতি হৈছে তৰাৰূপী বসতি। কোনো সমভূমি অঞ্চলৰ কেও দিশৰ পৰা আহি সংলগ্ন হোৱা পকী বা কেঁচা ৰাস্তাৰ দুয়োকাষে যি জনবসতি সৃষ্টি হয় তাকে তৰাৰূপী বসতি বুলি কোৱা হয়। ত্ৰিভুজৰ দৰে আকৃতিৰ জনবসতিয়ে হৈছে ত্ৰিভুজাকাৰ বসতি। এনে বসতি দুখন বৃহৎ নদীৰ সংগমস্থলত পানীৰ সুবিধা আৰু সাৰুৱা মাটিৰ উপলব্ধতাক কেন্দ্ৰ কৰি গঢ়ি উঠে। আজিৰ পাঠ ইমানেই আছিল। ধন্যবাদ।